নমস্কাৰ সকলোকে আহকচোন আজি মই মেখেলা চাদৰটো কেনেকৈ বনালো চাওঁ প্ৰথমতে এই লেজডাল আঠা দি লৈছোঁ যাতে ইফাল সিফাল নহয় চাই থাকিব ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ নহ'লে বহুত দীঘল হৈ যাব আপোনালোকে নুবুজিলে মোক কমেণ্টত সুধিব তাৰপিছত এনেকৈ অলপ ষ্টন আছিলে সৰু সৰু ষ্টন লৈ পেলাই মাজে মাজে দি দিছোঁ আঠা দি পেলাই লগাই দিছোঁ পেষ্ট কৰি দিলোঁ ইয়াত এয়া তাৰপিছত লেজডালৰ এটা এটা পাহি কাটি লৈছোঁ লৈ পেলাই তাত আঠাটো দি পেলাই লগাই গৈছোঁ আৰু তাৰ ওপৰত ফুলটোৰ ওপৰত আকৌ এটা এটা ষ্টন পেষ্ট কৰি দিছোঁ মই যেহেতু ৰাতি আজৰি হৈহে কাম কৰোঁ এইজনী মোৰ লগৰীজনী তাইও চাই আছে আৰু এইখিনি এতিয়া মই লেজবিলাক ধুনীয়াকৈ চিলাই ল'ম এইখন মেখেলাখন অলৰেডি ৰেডি হৈ গৈছে আৰু চাদৰখনত এতিয়া অলপ ছাইডটো উকা হৈ আছে নহয় সেইকাৰণে এই লেচটো দেখিছে এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ এইটো লগাম ফাইনেল লুকটো চাব আৰু কেনেকুৱা হৈছে মোক জনাব বহুত ইজি হয় পাৰিলে আপোনালোকে বনাব আৰু এইযোৰ এতিয়া যাবলৈ ৰেডি অলৰেডি অৰ্ডাৰ আছিলে মোৰ এইটো গতিকে এতিয়া পেকিং কৰিম আৰু কাৰোবাক বনাই দিব লগা হ'লেও মোক জনাব আৰু ভিডিঅ'টো চাই থকাৰ বাবে শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ